জয়গুৰু শংকৰ কৃষ্ণ। আজি হৈছে ভাদমাহৰ 1 তাৰিখ আৰু ভাদমাহৰ 1 তাৰিখ হৈছে মই আজি পুৱাতে উঠিছোঁ। মই মোৰ কামবিলাক আজি পুৱাতে কৰি মেলি নামঘৰত যাম। আজি নামঘৰৰ গোটেই ভিডিঅ' দেখাম আৰু ভাদ মাহটো এতিয়া মানে নাম কীৰ্তন চলি থাকোঁ আমাৰ নামঘৰত। আৰু এতিয়া এনেকৈ থাকিলে নহ'ব আৰু আপোনালোকক দেখাব লৈছোঁ মই ৰাতিপুৱা উঠি কি কৰোঁ। এনেকৈ মই গৰুবিলাক ওলালোঁ। তাৰে মাজত আহি গ'ল আমাৰ ধুনু বেটা। যি কি নহওক ধুনুই এনেকৈ আমাক পূৰা তাক ল'ব লাগে, কান্দি আছে। পূৰা তাক অকণমান ল'লোঁ। তাৰে পিছতে হাঁহবিলাক এনেকৈ ওলাই থ'লোঁ। ওলাই মেলি তাৰপিছত তাক সি কান্দি আছে, তাক আৰু ল'বই লাগে মানে অকণমান টাইম লৈ মেলি আৰু তাক মানে বহি থকা জেগাখিনিতে বহাই থ'লোঁ। তাৰে পিছতে মই এতিয়া কাঠি ঘৰ মুচিম, গোটেইবিলাক সম্পূৰ্ণ চাই থাকিব আৰু ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। এতিয়া মই কাঠি ঘৰ এনেকৈ মুচিলোঁ, যিহেতু নামঘৰ যাম সত্ৰবত মানে কাঠি ঘৰ মুচিছোঁ মানে বেছি টাইম হ'লেতো ভাল নালাগে, পিছত যাব আগত গ'লে ভাল লাগে। আৰু মোক মৰম আদৰ দি থাকিব। ভিডিঅ'টো চাই কেনে পালে জনাব। আৰু মই ক'তো যোৱা নাই, ঘৰতে মানে আছোঁ আৰু মই আপোনালোকক বেলেগত যাম বাৰু, দেখাম ভিডিঅ'বিলাক। আৰু মই এনেকৈ গা পা ধুই মেলি তাৰপিছত মই ৰেডি হ'লোঁ নামঘৰত যাবৰ কাৰণে। আৰু বহুত ভাল লাগি আছে আজি মানে যাম নামঘৰত। আৰু ফাইনেলি মই এনেকৈ নামঘৰ পালোঁ, গাঁৱৰ নামঘৰ জলজলি প্ৰাথমিক শাখা মানে নামঘৰ আমি জলজলি শাখা হয়। আৰু এনেকৈ ধূপ চাকি মানে চাতি নহয় তেল লৈ আহিলোঁ, ধূপ আৰু তেল আৰু চাতি নালাগে বাৰু, চাতিবোৰ তাতে থাকিব। আৰু বাহিৰৰ পৰা বহুত ভাল লাগে, ভিতৰতো গ'লে আৰু ভাল লাগে। আপোনালোকে আহি যাব, চাই যাব। আৰু মানে বনাই আছে নামঘৰটো ভালকৈ মানে বনোৱা হোৱা নাই। আৰু ইফালে যিহেতু আৰম্ভ কৰাই নাই নামৰ কল কাটি আছে মানে কামবিলাক কৰি আছে, বহুত কল কাটি আহিছোঁ। মই অকণমান কিবা কাম কৰিম বাৰু, দেখাম। এনেকৈ ধুনীয়াকৈ বহি মেলি ল'লোঁ। তাৰে পাছতে পূৰা ৰেডি কৰি আছে, আপোনালোককো দেখাম, গোটেইখিনি চাব। চাই ভালেই পাব ভিডিঅ'বিলাক আৰু ভাল ভিডিঅ' দিব কাৰণে চেষ্টা কৰিছোঁ। আপোনালোকে মৰম আদৰ দিব আৰু বৰষুণত মোৰ পুথি ভাগ মোৰ কেনেকৈ পৰিছে আপোনালোককো ক'ত গৈছিল অষ্টম সপ্তম কিন্তু এইবিলাকে শংকৰদেৱে কৃষ্ণ বহুমতীৰনো কেনেকৈ সৃষ্টি হ'ল, স্থিতি হ'ল। আৰু এইফালে ভিতৰৰ ফালে এনেকৈ ধুনীয়াকৈ মানে শৰাইবিলাক থৈ দিছে, মানে ধুনীয়াকৈ বহিছে এনেকৈ সকলোৱে। আৰু ভালেই লাগিছে, নামঘৰত যাই ভালেই লাগে। দেখিছেনে কিমান মানুহ হয়। আজি প্ৰথমবাৰো ইমান মানুহ হোৱা নাই, ছেকেণ্ডবাৰ হ'ব। আৰু আমি এই পুথিভাগ শেষ হ'ল, এতিয়া ঘৰত যাব ওলাইছোঁ। আৰু ভিডিঅ'টো আজি এখানেই থাকিল, অন্য এটা ভিডিঅ'ত লগ পাম বুলি আশা থাকিল। জয় গুৰু শংকৰ কৃষ্ণ।